হাততো দুখ পাই গৈছে এইফালে ইয়া সোমাই গৈছে আৰু ইপিনে ভৰিত তলাতে দুখ পাইছোঁ ইয়াতে আজি গাইছ ক্ৰিকেট খেলিব যায় গাইছ মোৰ নিচিনা এখন গেম কোনে খেলে বহুত ভাল লাগে ন খেলিব বহুত ভাল লাগে Hey guys, welcome to my new vlog. So guys, এতিয়া শুই উঠিলো আৰু guys ডাইৰেক্ট ক্ৰিকেট খেলিব যাই আছো ইয়া চাব পাৰা আৰু guys পুৰা ঠাণ্ডা ঠাণ্ডা বতৰ guys ক্ৰিকেট খেলি বঢ়িয়া লাগিব guys ইয়া এতিয়া খেলি মেলি আহি গলো এতিয়া গাইছ দোকানত যাই আছো এই চাব পাৰে হাতত গাইছ 40 টকা আছে চিপছ টিপছ অলপমান ডবল গাইছ আজি মানে ৰ'দ দিছে অলপ অলপ গৰম কৰিছে কালিতকৈ আজি আৰু গাইছ এতিয়া পালো আৰু দোকান ৰাস্তা পাই গ'লো এই আৰ্ট স্কুল গাইছ আজি মানে এই সেইটো আৰ্ট স্কুল আজি চাগে খুলিছে গাইছ গেট চেট খোলা আছে তো দোকানৰ পৰা আহি দেখি আছো বল কেম্পাৰ খতম আৰু গাইছ এই চিপছ খতমে অহা নাই ইফালে guys cambar botol ko pelai diyo bolok pelai dilo guys halo guys देखा ऐसे किस आया था किस की होनी है guys सारा हो तो guys ये सारे guys cambar लो guys बोया का खाना आई पालो तो কি কৰি আছা তো গাইছ চাব পৰা দোকানৰ পৰা গাইছ চিপছ লৈ আৰু গাইছ মই ঠাণ্ডা খাব দিছোঁ এই মোক চিপছ খাব দিছোঁ 50 কে গাইছ খাই আছোঁ ইয়া আৰু এটি ভিজা আছে বঢ়িয়াকৈ ইয়া আৰু মই গাইছ এই মাত্ৰ খেলি মেলি আহিলোঁ তো গাইছ এতিয়া মই অলপমান খাম দিছোঁ মই ঠাণ্ডা খাবলৈ ৰ'দ খাই যায় তো গাইছ আপোনালোকৰ খাই মই খাই লওঁ লৈ দিম ৰিমোট লওঁ তো খাই কিনে লগ পাই আছোঁ বলক চাব পৰা এতিয়া গাইছ চাহ তাহ খাই ল'লোঁ এয়া এইফালে আৰু গাইছ এইফালে গাইছ এই কিবা মোবাইল চাই আছে কালি পৰীক্ষা আছে এয়া গাইছ মানে একবাৰ কিতাপখন চালি হৈ যাব কান নিচিনা মানে পৰীক্ষা একদিনা পঢ়ো আৰু একবাৰ চালিয়ে মুখস্থ হৈ যায় আৰু মই কি কৰি আছোঁ ৰ'বা দেখাই আৰু গাইছ চাহ তাহ খাই দিলোঁ মোৰ নিচিনা এখন গেম কোনে খেলে বহুত ভাল লাগে ন খেলিব বহুত ভাল লাগে আজি মানে মই ক্ৰিকেট খেলিব গৈছিলোঁ গাইছ এই গাইছ বহুত দুখ পাইছোঁ এই চাক গাইছ ভৰি ইপিনে গাইছ ভৰিত দুখ পাইছোঁ আৰু ইফালে গাইছ এতে দুখ পাইছোঁ এইয়া আৰু গাইছ মানে মোৰ মানে ভৰিত আগৰ বাৰে দুখ পাই আছোঁ আৰু তিনিতে দুখ পাই গৈছোঁ গাইছ কি ক'ব গাইছ হাততো দুখ পাই গৈছে এইফালে ইয়া সোমাই গৈছে আৰু ইপিনে ভৰিত তলাতে দুখ পাইছোঁ ইয়াতে আজি গাইছ ক্ৰিকেট খেলিব যায় গাইছ শুনি লাগিছে বেমাৰ আছোঁ আৰু গাইছ মই এতিয়া অলপমান পঢ়িলোঁ আপোনালোক দেখোন কাৰণ কালি মোৰ পৰীক্ষা আছে না সেইকাৰণে পঢ়িলোঁ আৰু গাইছ কালি কি পৰীক্ষা আছে দেখাই দিওঁ আপোনালোকক কালি মানে মোৰ আছে মেথছ সেইকাৰণে গাইছ অলপমান মেথছ পঢ়ি ল'ব বলকচোন আৰু এইফালে গাইছ মোৰ মেথছ আছে গাইছ মেথছ হোৱানি অঁ গাইছ পালোঁ মেথছখন এইখন গাইছ মেথছ কালি মেথছ আছে আমাৰ বঢ়িয়াকৈ পঢ়িব লাগিব এতিয়া গাইছ আৰু বহিটো আছে ইয়াতে বহিটো বিচাৰি ল'ব বহিটো বনি বেগতে আছে নেকি বহিটো বেগতে আছে নেকি গাইছ বহিটো পোৱা নাই বেগতটো নাই চাগে বেগতটো নাই গাইছ বহিখন চালোঁ ইয়াতে আছে নেকি অঁ গাইছ ইয়াতে আছে এখন গাইছ ৰ'ব ওলাই লওক এখন গাইছ বহি এখন কিতাপ গাইছ অলপমান পঢ়িলোঁ আপোনাক দেখাই আছোঁ আৰু চাহ তাহ খালোঁ গাইছ ইয়াতেও চাহ বচিল এইবিলাক এইবিলাক মোৰ ফালে অলপ চাই গাইছ খুলি ল'লোঁ গাইছ
মানে ফার্স্ট লেসনটো বারে চাই আছো গাইস এখানে চাবা পাৰা ইয়া R1 অনুশীলনী R1 পৰা গাইস অলপ পঢ়ি লওক পঢ়ি কিনে দেখাইছোঁ আপোনাক অলপ চাই থাকক কেতিয়া গম পাব আৰু বাহিৰটো দেখাই লওক গাইজ বাহিৰত চাব পৰা আন্ধাৰ হৈ গ'ল এতিয়া টাইমটো হৈছে গাইজ এতিয়া 7:30 পঢ়ি লওক তো গাইজ আজি ব্লগটো এইখিনিয়ে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই বাই থ্যাংকস ফৰ ৱাচিং